নমস্কাৰ বন্ধু বান্ধৱীসকল কুইন কৃষ্ণা দাসৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ কি খবৰ আপোনালোকৰ খবৰবোৰ কমেণ্টত জনাব আজি মই আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ৰেচিপি আনিছোঁ ৰেচিপিটো হৈছে চিকেনৰ ড্ৰাই ফ্ৰাই আপোনালোকেতো সকলোৱে জানে বাৰু নিজৰ ষ্টাইলত ড্ৰাই ফ্ৰাই বনাব কিন্তু মোৰ ষ্টাইলত মই কেনেকৈ বনাওঁ আহক আপোনালোকক দেখাম বলক এতিয়া কিটচেনলৈ যাওঁ ড্ৰাই ফ্ৰাইৰ ৰেচিপি এটা মই দিম বুলি কৈছিলোঁ যে ইয়াতে মই এতিয়া প্ৰথমতে পিঁয়াজ পেষ্ট বনাব দি দিম মিক্সিত এইখিনিমান দিলে হ'ব এইখিনিমান দিছোঁ মই তাৰপিছত নহৰু অলপ দিছোঁ আপোনালোকে যিমান খায় নহৰু সিমান মানে দি দিব আৰু আদা মই দিছোঁ আৰু কেইটামান জলকীয়া আৰু এতিয়া মই লং ইলাইচি আৰু দালচেনি কেইটামান ইয়াতে দি দিম আকৌ এতিয়া দিম মই কেইটামান গোটা জিৰা এয়া গোটা জিৰাও দি দিছোঁ তাৰপিছত দিম জালুকৰ গোটা জালুক দিব পাৰি বা জালুকৰ গুড়িও দিব পাৰি কথা নাই এয়া জালুকৰ গুড়ি দি দিছোঁ আৰু অকণমান মই কাশ্মীৰী পাউডাৰ দি দিম ইয়াতে আৰু চিকেনৰ এয়া চিকেন মছলা আৰু নেমুৰ এই অকণমান নেমু লৈছোঁ আৰু এইখিনি নেমুৰ ৰস ইয়াতে দি দিম এনেকৈ চেপি দি দিব দি এইখিনি এতিয়া মই মিক্সিত পেষ্ট হ'বলৈ দি দিম এতিয়া মই হালধি ইয়াতে দি দিম মেৰিনেট কৰোঁতে হালধি দি দিম জোখত যি লাগে আৰু নিমখ দি দিম অকণমান নিমখ দি মেৰিনেট কৰি থৈ দিম তাৰপিছত এই মেৰিনেট কৰি লৈছিলোঁ এইখিনি গোটেই মিক্সাৰ এইখিনি ইয়াতে ঢালি দিম এইখিনি ঢালি দিছোঁ আৰু এতিয়া মই ইয়াতে অকণমান তেলো দি দিম অকণমান দি দিম আৰু অকণমান জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি দি এইখিনি মই এনেকৈ মেৰিনেট কৰি থৈ দিম আধা ঘণ্টা 1 ঘণ্টামান আপোনালোকে মেৰিনেট কৰি পেলাই ফ্ৰিজত ভৰাই থৈ দিব এনেও মেৰিনেট কৰি ঢাকনি লগাই থৈ দিব পাৰে ফ্ৰিজত নথলেও কথা নাই থবও পাৰিব এইখিনি মই এনেকৈ ভালকৈ সানি ল'লোঁ হাতেৰেও সানিব পাৰিব মই চামুচেৰে সানিছোঁ এয়া চাওক ধুনীয়াকৈ এইখিনি সনা হৈ গ'ল মই এতিয়া ফ্ৰিজত ভৰাই থৈ দিলোঁ কেৰাহীটো
হৈ যোৱাত মই এতিয়া অকণমান তেল দিম মেৰিনেট কৰোঁতে মই অকণমানহে তেল দিছিলোঁ এতিয়া অকণমান যিখিনি লাগে আৰু ভাজোঁতে তেল সেইখিনি দি দিলোঁ তেলখিনি এতিয়া মই গৰম হ'বলৈ দিম এতিয়া মোৰ তেলখিনি গৰম হৈ গ'ল আৰু মই মেৰিনেট কৰি থোৱা চিকেনখিনি ইয়াতে ঢালি দিম এয়া মই চিকেনখিনি ঢালি দিলোঁ আৰু মেৰিনেট কৰোঁতে মই হালধি মানে দিছিলোঁ নালাগে এতিয়া দিব নিমখ অকণমান দিছিলোঁ চ' মই এতিয়া অকণমান নিমখ দি দিম অকণমান দিছোঁ আৰু ইয়াতে মই অকণমান টমেটো চচ দি দিম অকণমান টমেটো চচ দিম মানে নিদিলেও কথা নাই কিন্তু মই অকণমান দিছোঁ আৰু অকণমান এয়া চয়া চচ অকণমান দি দিম এনেই অকণমান আৰু জাষ্ট অকণমান আৰু দি এইখিনি মই এতিয়া এইখিনি লৰাই থাকিম আৰু পুৰা ভাজি থাকিম আৰু এইখিনি এতিয়া মই এয়া চাওক চিকেনৰ ফ্ৰাই হ'ব ধৰিছে গোটেই হোৱা নাই অকণমান অকণমান ভাজ খাইছে আৰু আকৌ অকণমান সিজিব দিব লাগিব এয়া মোৰ ড্ৰাই ফ্ৰাই ৰেডি আপোনালোকে এয়া ৰুটিৰ লগতো খাব পাৰিব আপোনালোকে ইয়াতে আৰু ভাতৰ লগতো পাৰিব যেনেকৈ মন তেনেকৈ খাব পাৰিব এয়া মোৰ ৰেডি এয়া চাওক চিকেনৰ ড্ৰাই ফ্ৰাই ৰেডি ঘৰত এবাৰ আপোনালোকে ট্ৰাই কৰি চাব যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ আহিছোঁ আৰু ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব দেই তেনেহ'লে বাই বাই